যোৱা ৬-৭টা বছৰে দেউতাই একদম পুৰণিকালীয়া যিবিলাকত আমাৰ মাজত হেৰাই গৈছে সেইবিলাকত বস্তু নিৰ্মাণ কৰিছিলে প্ৰদৰ্শনীৰ কাৰণে। এইবাৰ পিছে দেউতাই একদম মানুহৰ অনুৰোধ ৰক্ষা কৰিবলৈ গৈ দুটামান এনেকুৱা টিকলু একদম সৰু খেৰী ঘৰ, ভঁৰাল, খেৰৰ মুজি কিবা কিবি মানে মানুহৰ অনুৰোধ ৰক্ষা কৰিবলৈ গৈ বনাই দিবলগীয়া হৈছে। তেওঁক মানে ইমানেই জোৰ কৰিছেহি আহি। আজি আগত তেওঁ জানো কি মন গ'ল, তেওঁৰ হাতত ডাঙৰ মোবাইলো নাই, একদম ওচৰৰ ল'ৰা এটাক মাতি অকণমান মোক ভিডিঅ' বনাই পেলাই দিলেহি। এই টিকলুমিনি ভঁৰালটো চাওকচোন, ইমান অকণমান মৰম লাগিছে নহয়নে বাৰু। এইটো সুতি 3টা বোলে ভঁৰাল তেওঁৰ বনাই দিছে। ভঁৰাল, 2টা ঘৰ, খেৰী ঘৰ। যিসকলে মোৰ ভিডিঅ' চাই আমাৰ দেউতাৰ কৌশলবিলাকতো আপোনালোকে দেখিছেই কিজানি। আৰু মোৰ ভিডিঅ' চাই বহুতেই কমেণ্ট কৰি আছিলে যে মোক এটা বনাই দিব পাৰিব নেকি, মোক এটা বনাই দিব পাৰিব নেকি। আচলতে ঘৰৰ কামৰ লগতে ব্যস্ত হৈ তেওঁ এইবিলাকত কামো কৰে, কিন্তু তথাপিতো মই সুধি পেলাই আপোনালোকক নিশ্চয় জনাম দেই।